না হল কি আমার এক্স জেনারেল সেক্রেটারি মাইনরিটি মর্চার আক্তাবুর হোসেন তেখেতে আমার ফেকামারি জিপির পঞ্চায়েত প্রতিনিধিও আছিলে বিজেপির ফালৰ পৰা তো ঘটনাটো হল কি তেখেতৰ নামত আজি যোৱা এবাৰ এটা ৰেপ কেছ হল মিছা ৰেপ কেছ ষড়যন্ত্ৰভাৱে হৈছে তেখেতক এৰেষ্ট কৰিছে জেল হাজতলৈ পঠাইছে আৰু এবাৰ এই যোৱা 2 দিনৰ ভিতৰত ৰেপ কেছ হৈছে মানে এইটো এটা বিজনেছ ষ্টাৰ্ট হৈছে আমাৰ বিজেপিক ছত্ৰভংগৰ কৰাৰ কাৰণত তো আমি আজি যিসকল কৰ্মীয়ে বিজেপি কৰি আছোঁ নিৰাপত্তাহীনতাত ভুগিছোঁ তো মাননীয় আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি জনাইছোঁ তেখেতে আমাৰ বিজেপি কৰ্মীখিনিক নিৰাপত্তা দিয়াৰ এটা ব্যৱস্থা কৰক নহ'লে আমি সাউথ চালমাৰা ডিষ্ট্ৰিক্টত বিজেপি নাথাকিবৰ দৰে এটা পৰিস্থিতি হৈ গৈছে মিছা কেছত কিছুমান দালাল চক্ৰ জড়িত হৈ কিনি কেছটো এই সৰু কেছ নাইকিয়া কেছক ইমান ডাঙৰ বনাই দিয়ে আমাৰ মানে আৰু ক'বলগীয়া একোৱেই নাই আমি অস্থায়ী হৈছোঁ নিৰাপত্তাহীনতাত ভুগিছোঁ মাননীয় অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ আমাৰ দলৰ কৰ্মীখিনিক যাতে নিৰাপত্তা দিয়াৰ এটা ব্যৱস্থা কৰে সাউথ চালমাৰা ডিষ্ট্ৰিক্টত এইটো বিজেপি কৰাৰ কাৰণতে এনেকুৱা হৈ আছে আজি 2-3 মানুহ লৈ আহিছিলে যে মানুহ আমি লৈ অহা নাই মানুহ নিজেই আহিছে যে আক্তাবুৰে কোনো বেয়া কাম কৰা নাই আক্তাবুৰক বাৰে বাৰে এটা হাৰাশাস্তি কৰাৰ চেষ্টা চলি আছে এইকাৰণে মানুহ গাঁৱত এটা মেল বহি মানুহ নিজেই আহিছে থানাত এটা প্ৰতিবাদ জনাইছে যে সেই নেতাখনৰ বিৰুদ্ধে যি এটা অত্যাচাৰ চলিছে এইটো যাতে অতি সোনকালে বন্ধ হয় পুলিচে এটা আশ্বাস দিছে যে এইটো কেছত একো নহয় আমি এইটো বিবেচনা কৰিম আৰু এইটো যে মিছলীয়া এটা কেছ পুলিচে অলৰেডি গম পাই গৈছে